Hello friends, আজি মই বনাব লৈছোঁ পনীৰ মিঠা পোলাও। মই ইনগ্ৰেডিয়েণ্টছ হিচাপে লৈছোঁ কাজু, কিচমিচ, শুকান জলকীয়া দুটা, তেজপাত, লং, ইলাচি, দালচেনি, 1 গিলাচ বাসমতি লৈছোঁ, 2 চামুচ ঘি লৈছোঁ, 1 চামুচ চেনি লৈছোঁ আৰু 200 গ্ৰাম পনীৰ লৈছোঁ। প্ৰথমে মই পোলাও বনোৱা চাউলখিনি 15 মিনিটৰ আগত ধুই ভালদৰে পানীখিনি যাবলৈ দিছোঁ। প্ৰথমে মই শুকানটো গৰম হ'বলৈ দিলোঁ। শুকানটো গৰম হোৱাত মই 2 চামুচ ঘি দিলোঁ। এতিয়া ঘিখিনিত মই তেজপাত, শুকান জলকীয়া, লং, ইলাচি, দালচেনি দি দিছোঁ আৰু ভালদৰে অলপ গোন্ধ অহালৈকে ফ্ৰাই কৰি লৈছোঁ। এতিয়া মই পনীৰখিনি ফ্ৰাই কৰি ল'ম অলপ দেৰি। খিনি অলপ দেৰি ফ্ৰাই কৰা হৈ গ'ল। এতিয়া মই ড্ৰাই ফ্ৰুটছখিনি দি দিম, কাজু, কিচমিচ, এতিয়া মই 1 চামুচ চেনি দিছোঁ। এতিয়া মই ধুই থৈ দিয়া বাসমতি চাউলখিনি দি দিম। যিহেতু মই পোলাওখিনিত 1 চামুচ চেনি দিছোঁ, সেইবাবে আধা চামুচ মই নিমখ দিম। মই যোনটো গিলাছে 1 গিলাচ বাসমতি ৰাইচ লৈছিলোঁ, সেই গিলাচটোৱে মই 1 গিলাচ পানী দিম। কুকাৰটো মই
অলপ লৰাই দিছোঁ কাৰণ ওপৰত লাগি থকা চাউলবিলাক ভালদৰে মিলি যাব। এতিয়া ঢাকনি লগাই এটা চিটি মাৰিবলৈ দিম আৰু কুকাৰটো ঠাণ্ডা হোৱাৰ পিছত দিম।